Hey friends, মোৰ নাম ৰাজদীপ আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইলটো নিশ্চয় দেখিছে। তো পেকেজিংটোৰ ভিতৰত কি আছে তো চাওঁ বলক। তো সম্পূৰ্ণ চাব ভিডিঅ'টো, ঠিক আছে? বলক চাওঁ। খুলি দিওঁ। চাওক, ইয়াত নাম লিখা আছে মনোজ হালৈ, এড্ৰেছ লিখা আছে JNB ৰোড, টিলাপাৰা, গোৱালপাৰা, আছাম। প্ৰাইচটো লিখা নাই। মাইক্ৰফোন কলাৰ মাইক্ৰফোন 003 মিজা 3.5 mm ক্লিপ মাইক্ৰফোন ফৰ ইউটিউব। তো আমি এতিয়া আনবক্সিং কৰিম। চাওঁ, এইটো মই খোলো, মোৰ বস্তুটো ল'লোঁ, এইখনতে খুলিম। খুলিলোঁ মানে খুলিয়ে দিলোঁ আৰু। একো নাই। মালটো যিদিন নহওক একো ফুটাই কিনে মজা লাগিছে। বঢ়িয়া বঢ়িয়া, সৰুতে ফুটাইছিলোঁ, বঢ়িয়া। তো এইটো এনেকুৱা এইটো বস্তু এইটো বস্তু এইটো লগাব পাৰি চাগে চলাত। ইমান টান। চাওঁ ৰ'বচোন, এবাৰ টেষ্ট কৰি চাওঁ। হাই ফ্ৰেণ্ডছ, ভালকৈ শুনিছেনে নাইবা? মইতো শুনা নাপাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। ৰ'ব চেছ হোৱা নাই। আপোনালোকে এতিয়া কনফিউজনত পৰিব, মোৰ নাম ৰাজদীপ আৰু ইয়াত আছে মনোজ হালৈ। কিন্তু লিখিতত মোৰ নাম মনোজে লিখোঁ, এনে আৰু কওঁতে ৰাজদীপ বুলি কওঁ। ঠিক আছে, আনবক্সিং কৰিলোঁ। দেখিলে যি আছিল আৰু যি নাই নাই।